নমস্কাৰ, মই ৰূপজ্যোতি বৰা। ব্যক্তিৰ শৰীৰৰ যিকোনো অংগ হঠাতে কেতিয়াবা কঁপি উঠে। ইয়াৰ বিষয়ে জ্যোতিষশাস্ত্ৰত বহু কথা লিখা আছে। এই স্পন্দনে ভৱিষ্যতেৰে হ'ব লগা কাৰ্য কিছুমানৰ ইংগিত দিয়ে। সাধাৰণতে কোন অংগ কঁপিলে কি হ'ব, এই কথা জানিলে সহজে শুভ আৰু অশুভ কাৰ্যৰ বাবে আমি সতৰ্ক হ'ব পাৰোঁ। গতিকে আমি জানো আহকচোন, শৰীৰৰ কোন অংগ কঁপিলে কি হয়। জ্যোতিষশাস্ত্ৰৰ মতে মানুহৰ সোঁ চকু ওপৰ ভাগটো কঁপিলে মানুহজনে পুৰণি বন্ধু লগ পায়, কিন্তু সোঁ চকুৰ তলৰ ভাগটো কঁপিলে অশুভ ফল দিয়ে, শৰীৰত বিভিন্ন ৰোগ হয়। জ্যোতিষশাস্ত্ৰৰ মতে মানুহৰ বাওঁ চকুৰ ওপৰ ভাগটো কঁপিলে মানুহজনে টকা পইচা পায়, কিন্তু বাওঁ চকুৰে তলৰ ভাগটো কঁপিলে অশুভ ফল দিয়ে, অৰ্থহানি হয়, কাজিয়া হয়। আৰু দুয়োটা চকু একেলগে কঁপিলে দেহৰ ৰোগ হয়। মানুহৰ নাক কঁপিলে আৰু মানুহৰ ওঠ কঁপিলে জ্যোতিষশাস্ত্ৰৰ মতে অশুভ ফল দিয়ে, মৃত্যুৰ খবৰ পায় আৰু দুখ বেদনাৰ সম্ভাৱনা থাকে। জ্যোতিষশাস্ত্ৰৰ মতে মানুহৰ সোঁ কাণ কঁপিলে বিদ্যা লাভ হয়, দুয়োখন কাণ কঁপিলে অৰ্থ লাভ হয়, কিন্তু বাওঁ কাণ কঁপিলে দুৰ্ঘটনা হয়। জ্যোতিষশাস্ত্ৰৰ মতে মানুহৰ সোঁ কাণ আৰু বাওঁ কাণ কঁপিলে শুভ ফল দিয়ে, সোণৰ বস্তু পায়, অৰ্থ লাভ হয়। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।